I know. Ủa phải có đường xe, ta làm cái sạc cặp bóng, cái đó không gầm sẽ đi đâu xuống, nó phải xuống. Ote tumi? শুনিছানে তুমি? কোৱা। তোমাক যে বস্তু এটা আনিব দিছিলো কি বাৰিছিলা? তোমাক মানে একো গুৰুত্বই নাই নেকি? আৰে কি বাৰিছিলা ভালকে কোৱা, ৰাগ কিয় কৰিছা? হ'ব দিয়া, তোমাক কৈ ইমান দিন হ'ল কৈ তুমি বস্তুটো আনিব পৰা নাই। ভালকে কোৱাচোন কি কৈ আছা? মই এটা মগজুৱে অফিচৰ কাম চম্ভালিম নে ঘৰৰ কাম, আৰু তুমিতো আছাই ওপৰৰ পৰা আৰু ক'ব লগাখিনি আছে। তুমি বস্তু আনি দিলা মোক, সেইটো কোৱা। আৰে বাৰে বাৰে তুমি এটা কথা কৈ থাকা, কিবা এটা আনি দিয়া, কিবা এটা লিখে, নামটো নোকোৱা কিয়? কি আনি দিব লাগে নামটো নোকোৱা, বাৰে বাৰে কৈ থাকা এটা কথাকে। হ'ব, তুমি কিমান টানকে ক'লা আজি? আৰে তোমাক টানকে নকলে টানটো কোৱা নাই দিয়াচোন, এইটো এইখিনিকে টান কৰি বুলি কয়। আৰু কি ক'বলৈ আছে বাকী আছে? পলাই দিব বস্তু ইমানখিনিতে তুমি ৰাগ কৰিব আৰম্ভ কৰিলা। তুমি যে এই অথনিৰ পৰা ৰখিয়ে আছা, ৰাতিপুৱাৰ পৰা তুমি এটা কথাই কৈ থাকা, তুমি এইটো বস্তু আনি দিলা, অফিচত যোৱাৰ টাইমত এনেকুৱা কৈ থাকা, আহি কিনে ভাতকেইটা খাব এটা কথা কি নালাগে নালাগে কৈ থাকা। সদায় সদায় তোমাৰ এইখন ভেকো ভাওনা শুনি থাকিম নেকি মই? দিয়া দিয়া মোবাইল দিয়া। কিয় মোবাইল লৈছা? গুৰুত্ব দিব লাগে তুমি। কিয় অলপমান গুৰুত্ব দিব লাগে? তুমি নিজৰ কামত ব্যস্ত থাকা, মই কিবা এটা কৰি আছো নহয়। কাৰণটো ক'বা, কি কাৰণ তোমাক কি আনি দিব লাগে? একো এটা নোকোৱা, আনি দিছে নে ইমান টানকে ক'ব নালাগে। বাদ দিয়া, তোমাৰ কথা বাদ দিয়া, যোৱা। মোৰ ইচ্ছা মই তাকে কৰিব পাৰো, মোৰ ঘৰ মোৰ ইচ্ছা। তোমাৰ ইয়াত কি অধিকাৰ আছে? মোৰ অধিকাৰৰ কথা আছে তুমি? আৰে তোমাক মই এটা কথা কৈছো, মোক কোৱা কি আনিব লাগে, কি আনিব লাগে কোৱা। তুমি অলপ নামটো নোকোৱা, আনি দিছা তাতে বকি ৰাখা। তুমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে অফিচততো দিনটো পকি থাকোৱে, মানে কি চালেটো পকায়ে মাথাটো, আৰু গধূলি ঘৰত আহো, চাহকাপটো ভালকে নিদিয়া, সেইটো ভালদৰে জানো। মই চাহকাপ ভালকে দিওঁ তোমাক? আৰে তুমি কি দিছা কি দিছা চাহকাপ? হ'ব, তুমি চেনি বেছি হৈ গৈছে, তুমি খাইছোৱা চাহকাপ। এটা কথাকে বাৰ বাৰ পকাই থাকিব। লগৰ লগত গৈছিলো, লগৰ লগত ফুৰিব গৈছিলো। মোৰ ইচ্ছা, মই যেতিয়াই আহো তেতিয়াই যি চাব বাকী আছে নহয়, লিষ্ট এখন বনাই দিব, বুজিছা নাই? পকাই নাথাকিবা দে, পকাই নাথাকিবা। যোৱা যোৱা, পকি থাকে। মোৰ মতলবত মই চলিম, তোমাৰ কি তাতে? তোমাৰ কি তাতে? মোৰ মতলবত মই চলিব পাৰো, মোৰ ঘৰ মোৰ কথা। যোৱা ইয়াৰ পৰা যোৱা, আৰু মই কম ডিষ্টাৰ্ব দি নাথাকিবা। নিজে ভাত খাই কৈ থাকা, নোখোৱা নাই, যেনেকে থাকা তেনেকে থাকা, পকাই নাথাকিবা কেৱল দে। খং উঠিছে, পকাই থাকিবা। যোৱা 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 যোৱা।
নাই না পাওয়ার ফাইনান্সিয়াল প্রবলেম চলি আছে বুঝছ না প্রবলেম চলি আছে হ্যালো লগৰ লগত কৰি অলপ খাই দিলো হ্যাঁ তুমি মনে থাকা কি বন্ধা কৰি থাকা মোৰ কথা মই খাব পাৰো মই ইনকাম কৰিছো মই খাইছো তোমাৰ এই বকি থকাৰ অধিকাৰ নাই বুজিছা নে সবে কাপোৰ ললে মোৰ বাহিৰে তোমাক খটাই কৈ আছে শাৰীখন আনিবা ফাইনান্সিয়াল প্ৰবলেম চলি থকা বুলি কৈছো দেখোন কালি পৰা তুমি মোক কাৰণে শাৰীখন দিব নোৱাৰা নেকি কোনো দৰকাৰ নাই মোৰ কথা কিয় দুৰ্গা সকলোৱে কাপোৰ ললে মই হেলা বাদ দিয়া তোমাৰ দুৰ্গা পূজা শংকৰ উৎসৱত লাগিব ৰাসত লাগিব বিহুত লাগিব প্ৰত্যেকটো মাহৰ চেলাৰী পাব নব তোমাৰ কাৰণে তাই দেখোন ৫,০০০ টকা ঘৰখন চলাও কেনে কৰি এইফালে ফাইনান্সিয়েল প্ৰবলেমটো আছে গাড়ীখনো ল'বৰ কাৰণে কৈ আছিলে এই গাড়ীখন লৈছো গাড়ী ইঞ্চুৰেঞ্চ মাৰিব নোৱাৰো আৰে মই চাকৰি কৰো মই পইচা পাওঁ কিখিনি প্ৰত্যেক মাহত দৰমহা নাপাওঁতে তোমাক বস্তু লাগে শাৰী লাগে কিবা লাগে মেখেলা চাদৰটো দম হৈ আছে চকেচতো ভৰ্তি কৰি থৈছা মোৰ কেইযোৰ কাপোৰ আছে মই লওঁ নেকি কাপোৰ আৰু তোমাৰ মেকআপৰটো আছেই প্ৰত্যেক বছৰে প্ৰত্যেক মাহে তোমাক প্ৰত্যেক দিনাই দোকানখনত দৰে মেকআপৰ প্ৰত্যেক দিনা নেদো প্ৰত্যেক মাহতো এযোৰকৈ হ'লেও দাও তেতিয়াহ'লে এতিয়া আৰু কিয় লাগে দুৰ্গা পূজাৰ কাৰণে তোমাক আৰে চাকৰি কৰিব পাৰো হলবিল তোমাৰতো ভাল পইচা নুঠাকিব নোৱাৰো পইচা কিনিলে ঘৰখন চলাব আছে বাইকৰ খৰচটো আছে বাইকৰ ইঞ্চুৰেঞ্চ দিব নোৱাৰো তোমাৰ কাৰণে মেকআপৰ যোগাৰ শাৰী এইবিলাকে লাগি থাকে দেখোন তোমাক এনি টাইম এইবিলাকে বকি থাকে অফিচৰ পৰা আহি পৰতো সুখ নাপাওঁ মানে শান্তি নাপাওঁ ঘৰখনত থাকি তেনেকৈ আহিলে বকি থাকিব কি গম পালা তুমি কিয় বকি থাকিলে মই বকি আছো এতিয়া মনে মনে আছো তাতেও বকি আছা বাদ দিয়া কথা তুমি অফিস নোযোৱা নেকি অফিস নোযোৱা তুমি নেযাওঁ মই উঠা আকৌ কি হ'ল তুমি কেইটা বাজিল 8:30 বাজি গ'ল দেৰি হ'ল তুমি মুখত যোৱা দিয়া যোৱা ৰাতিটো হ'ব নোৱাৰো এতিয়া আৰু শুনাচোন বাহিৰত গামোচাখন থৈ দিয়া মই মুখখন ধুই আহিম বুজিছানে এইটো শুনিছা চাহ বনাই তোমাৰ কাৰণে নানিলা আজি মোৰ তাৰ আগতে খালা কোৱা কি মই কথাষাৰ পৰীক্ষা কৰিছো কালি ৰাতি বহুত দেৰি শুব পাৰো চিন্তা কৰিছো দিয়া হ'ব দিয়া নাখাওঁ আৰু কথা শুনা তুমি মানে আজিৰ পৰা এনেকুৱা কৰি থাকিবা মইতো দিব চেষ্টা কৰোঁ এনেও পাৰিলেতো দিমেই দিম দিয়া আৰু দুৰ্গা পূজালৈ আৰু কেইদিনমান আছে তাৰে আগে দিম হ'ব দিয়া তথাপিতো কোৱাৰ অধিকাৰ আছেতো ক'বা যি ইচ্ছা কেৱল তুমি অফিচৰ পৰা আহোঁতে কামবোৰ নিশ্চয় হ'ব দিয়া আজিৰ পৰা নাখাওঁ দিয়া মই ৰেডি হ'লে অফিচৰ কাৰণে যাব আজি চাওঁ দিয়াচোন আজিতো হেৰি হ'লে 5 তাৰিখ হ'লে চেলাৰী যোৱাকালি হৈছে চাগে পাৰিলে আজি আনি দিম দিয়া কেনেকৈ আগ্ৰহ কৰি নাথাকিবা আৰু মই গৰমে আহোঁ অফিচৰ পৰা দিয়া মই ৰেডি হওক দিয়া খুৱাই দিম চাহ কাপ থৈ
তোমাক কিবা লাগে যোৱা তুমি মই ইংলিছ লৈ আছো My God. Iman dia size masih খাবলৈ কি বনাবা কেতিয়া মই এটা মই বাইরে আহিব এটা কি হবে চলিয়া আইয়া সরবা হাই গাইজ আমাৰ এই ভিডিঅ'টোত যদি আপোনাৰ কিছুমান ব্যক্তিগত জীৱনক লৈ ঘটিছে তাৰ বাবে আমি আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো আচলতে সাংসাৰিক জীৱনত কিছুমান ঘৰুৱা প্ৰব্লেম থাকে তাৰ এই প্ৰব্লেমবিলাকৰ মানে সমাধান নিচা নহয় আপোনালোকে নিচা বৰ্জিত কৰি চলক আপোনালোকে সমাধান আনক কাজিয়া কৰি নহয় মিলা বিচাৰে কিবা বিচাৰিছে যদি দিয়ক মিলা মিছা কৰি চলক আৰু আহক আমি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে সকলোকে বুজাই দিয়ক আমি সমাজখনৰ পৰা নিচা বৰ্জিত কৰি চলো নিচাবিলাক বৰ্জিত কৰাম যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু কাষতে থকা ঘণ্টা বটনটো বজাই দিব দেই